Namaskar বন্ধুসকল মই ইমতাজ বৰা মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত নৱবৰ্ষৰ সকলোকে পুনৰ এবাৰ শুভেচ্ছা থাকিলে আৰু আজি যাব ওলাইছো ফিউজন ষ্টুডিঅ এটো কাৰণে যাম কাৰণ আজি এটা নতুন গান আহি আছে দিসাং আৰু শৰ্টডাও কৈ আছিল যে দিসাং গানটো ৰিলিজ হ'ব এইকিনতে কিন্তু জনা নাছিলো যে যদুমনিয়ে এটো গান ৰিলিজ কৰিছে বুলি কিন্তু এই কথাটো গম পালো হঠাৎ যে যদুমনিয়ে গানটা ৰিলিজ কৰিছে আৰু তাৰ কাৰণে যাম আমি হেইলে যাম ফিউজন ষ্টুডিঅ যাম মৰাণত যেহেতু খুব পপুলাৰ ফিউজন ষ্টুডিঅ আপোনালোক সকলোৱে জানেই তো তালে যাম আৰু গৈ পেলাই চামগে কি ভিডিঅ' কেনেকুৱা কি কথা আৰু যেহেতু নতুন বছৰ হিচাপে বহুতখিনি কিবা কিবি নতুন গান আহি আছে সো আপডেট দিম বাৰু আপোনালোকক সকলো গানৰে আপডেট দিম কি আহিছে কি নাই আমাৰ হেনাখন কুসুমদাক লগ পাইছিলো কুসুমদাৰ নতুন গান আহিছে ডিস্কো আৰু মন মইনা দুটা নতুন গান আহি আছে সো বহুত কিছুমান গান আহি আছে মাঘ বিহু আগন্তুক মাঘ বিহু আৰু বহাগ বিহু উপলক্ষে সো আশা কৰিছো ভাল হ'ব গানটো আপোনালোকে শুনি ভাল পাব সো বলক এতিয়া যাওঁ ফিউজন ষ্টুডিঅ আৰু আৰম্ভ কৰো আজি ভিডিঅ' বলক লিংকটো দিয়া আছে সকলো লিংকটো ক্লিক কৰি গানটো শুনিব তাৰপিছত আপোনালোকৰ মতামত জনাব আমি প্ৰথম কৰিছিলোঁ যে আমাৰ প্ৰথম প্ৰচেষ্টা হয় তাকে কিবা ভুল ক্ষতি হ'ব পাৰে তাকে আপোনালোকে সকলোৱে নীল তামুলী আৰু ধ্যানী মোহন তেখেতলোককো অশেষ ধন্যবাদ বঢ়িয়া মজা কৃষ্ণদা আছে চেক কৰিব পাৰিব দিসাং নতুন আসলতে যদুমনি যদি সিঙ্গার হয় না তোমার সপোর্ট করছে ইমান ধুনীয়া এক্টিং কৰিছে ন এখন ৰ এক্টিং কৰিছে মানে গানটো অলপ চলপ দেখাই দিব আপোনালোকে অৰিজিনেল গানটো চাব পাৰিব বাকী যদুমনিতে মানে অকমান কক গানটো বিষয়ে কোনে লিখিছিলে গানটো ডাইৰেক্ট কোনে কৰিছে কি কথা অলপ কৈ দিওঁ গানটো সংগীত কৰিছিলে বিক্ৰম ছাৰক হয় আৰু গানটো কথা শুন মোৰ নিজৰে হয় গাইছো মই নিজে তাৰপিছত মিক্স মাষ্টাৰিং কৰিছিলে বিক্ৰম ছাৰক তাৰপিছত ঢোল বজাইছিলে নবাৰ্ট ৰঞ্জন তাৰপিছত বাঁহী বজাইছিলে বিতুপন কোঁৱৰ বন্ধু সেই ধুনীয়াকৈ হেৰি কৰিছিলে তাৰপিছত ভিডিঅ'টো ডাইৰেকশ্যন কৰিছিলে অনুৰাগ গগৈ বহি আছে অনুৰাগ নমস্কাৰ দেই অনুৰাগে ভিডিঅ' ডাইৰেকশ্যন কৰিছিলে আৰু গানটো ভিডিঅ'ত কেমেৰা কৰিছিলে সুনীত চুতীয়া সি বৰ ধুনীয়া কৰিছে নতুন লোৱা হয় ওলাই আহিছে ভাল কাম কৰিছে তাৰপিছত এডিটিং কৰিছিলে অভিজিত ফুকন তাকে আদাৰৱাইজ টিমটো ভাল হৈছে পাইছে এতিয়া ৰাইজে কি কয় ৰাইজে ভাল কয় নে বেয়া কয় আৰু নিজেও চালো ভাল লাগিলে বহুতে ভাল লাগিলে তাকে যিমান পাৰে মানুহে ভাল পদে বিচাৰো কিন্তু ইমান কষ্ট কৰি পিনে আমি কাম এটা কৰো নিজৰ ইমান গাঁঠি ধন ভাঙি নিজে মানে যিমানখিনি পাৰো নিজে কৰো সেইটো কাৰণে যিহেতু মানুহে শুনিলে আমাৰো ভাল লাগে তাকে যিমান পাৰে আৰু জানুৱাৰী যিহেতু পালেহি বেছি সময়ো নাই তাকে শুনক আৰু চবে শুনক নিজেও শুনক আনকো শুনক নেকি বহু অভিনয় কৰিছে তাকে প্ৰথমবাৰৰ বাবে কৰিছো অলপ বেয়া হৈছে তথাপিতো আমাৰ কিন্তু ভাল লাগিলে আকোৱালি ল'ব বুলি আশা কৰিলো ধন্যবাদ গানটো সকলোৱে শুনিব শ্বেয়াৰ কৰিব ঠিক আছে থেংক ইউ বাকি সকলোকে দেখাই দিছো কোন কোন আছে একদম বঢ়িয়া লাগিলে গানটো বিষয়ে কিনো কম যদুমনি সদায় গান শুনি আছিলো কিন্তু আজি অভিনয় চাই কিনে এনেকুৱা লাগিলে যে আমি পিছ পৰি গৈছো আৰু যদুমনি আগবাঢ়ি গৈছে আৰু অভি ৰিভিউটো শুনি আৰু বেছি ভাল লাগে বাকী গানটো আগতে শুনিছিলো এতিয়া ভিডিঅ'টো দেখিলো বিৰাটে ভাল লাগিলে ভিডিঅ'টো চাই সকলোৱে চাব ভিডিঅ'টো এবাৰ চিয়ৰ চিৰিয়াছলি কৈছো বিৰাট ধুনীয়া মানে এটা কনচেপ্ট লৈ কিনে অনুৰাগ আছে মোৰ বন্ধু অনুৰাগ আৰু অনুৰাগে খুব ধুনীয়াকৈ এটা কনচেপ্টত ডাইৰেকশ্যন কৰিছে আৰু ইফালে যদুমনিয়ে হওক বা বৌয়ে হওক বা আৰু ধ্যানী মোহন আছে আৰু এজন আছে মই তেখেতৰ একচুৱেলি নামটো নাজানো কিন্তু তেখেতৰ মই নীল তামুলী তেখেতৰ মই চাইছো অলৰেডি খুব ধুনীয়া এক্টিং কৰে এফালে শ্বৰ্টকাই দুআষাৰ কৈ দিয়ক ভাল হৈছে গানটো যদুমনি গানটো ভাল হৈছে একদম পুৰা বিহু ফিলিং এটা আছে মানে নাচিব পৰা মানুহৰ ধুনীয়া ফিলিং গানটো মানে টিউন পুৰণা সুৰৰ ধুনীয়া ধুনীয়া ঘটাইছে কমে ধুনীয়াকৈ মিক্স মাছাং কৰিছে গীতটো ভাল হৈছে আপোনালোকে শুনিব গীতটো একচুৱেলি এটা ফিল এটা আছে যিটো বিহু বুলি কয় ন আমেজ এটা আছে বাকি ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে গৈ ভিডিঅ'টো চেক আউট কৰিব পাৰিব ঠিক আছে সো বন্ধুসকল দেখিলে ঠিক আছে একো নাই লগ পাম অন্য এটা নতুন ভিডিঅ'ত একদম মজা নতুন ভিডিঅ' এটাত লগ পাম তেতিয়ালৈকে আজি ভিডিঅ' এটাই সমাপ্ত কৰিছোঁ see you in the next video till then be positive work hard work for your dream and enjoy your life bye 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 bye